नहीं मजा आया पुनः एटी नतुन भिडिओ हेते मैं मुनमीয়ে स्वागतम जनाइছো এই ৰ'দত আপোনালোকক এতিয়া সময় 11টা বাজিছে আৰু আমি মানে মাজুবাই আৰু মই বস্তু এটা চাবলৈ গৈ আছো বস্তু মানে হৈছে ঔটেঙা মাছৰ লগত খাবলৈ আৰু এইফালে আমাৰ সেকেন্ড ভাগিন সানু দৰি আহিছে আগফালে গৈ আছে বা মাজুবা আৰু জানু এতিয়া সৰু মাছ চেপাত লাগিছিলে বহুতখিনি সেইকাৰণে তাৰ লগত খাবলৈ কুমলীয়া ঔটেঙা বিচাৰি গৈ আছো ঔটেঙা গছজোপা আমাৰ বাৰীৰ পিছফালে আছে বা গৈ আছে আৰু আমি লৈ যাব পাৰিম ন ডাঙেডাল হোৱাত আমি লৈ যাব পাৰিলোহেন দুপৰীয়া খাবলৈ মজা হৈ আছে নৰিছে এটাও জুকাই দিব লাগিব মাই দিয়া ধপ ধপ ঔটেঙা মাছ সৰু মাছ পুঠি মাছ দি মাং দেখাই দিয়া কেটা পালা 7টা পালো আৰু ধেৰ আছে 4টাহে দেখিছো 4টা আৰু ঔটেঙা পাৰি আহি এইখিনি চেপাত লগা মাছ পানী বটল লৈ লৈছো বাহিৰত বহোঁগৈ আৰু আজিৰ খানাটো দুপৰীয়া কি কি আছে দেখুৱাই দিছো মাছ এইটা পাতত দিব আৰু বেলেগকৈ আছে পাতত দিব এইখিনি আৰু এয়া মাছৰ পুঠি মাছৰ পেটু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিব আৰু এইফালে কিবা চব্জি ভাত পানী বনোৱাত লাগি আছে মানে বাহতি মই অলপ যোগাৰ কৰি দিছোঁ ঔটেঙা চৌটেঙা পাৰি আহি কিন্তু ভাবিলোঁ এটা বস্তু দেখোঁ আপোনালোকক কালি ৰাতি আমি 5জনীয়া ভাত খাওঁতে কেইটামান ভিডিঅ' ক্লিপ কৰি ৰাখিছিলোঁ সেইকেইটাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ তেন্তে চাই লওকচোন এইকেইটা আৰু এয়া আমি 5জনী বাই ভনী আৰু লগতে মা মই এটা ফটো লগতে ৰাখি দিম বাৰু গোটেইকেইজনী আৰু তাৰ লগতে আছিলে হাঁহ মাংস মই একেবাৰে সৰু সেইকাৰণে মই নাম্বাৰ ৱাইজ লগাই দিছোঁ আপোনালোকে গম পাব কোনজনী ডাঙৰ বা কোনজনী সৰু বা Till I get out through the wastelands, through the highways, till my shadow. On we'll go, finding life along the way, melodies we haven't played. No, I don't want no rest. मजा आया আৰু আমাৰ দুপৰীয়া সাজত কি কি আছিলে মই থালিখন এবাৰ দেখুৱাই দিছোঁ আপোনালোকক লগতে মই যোৱাকালিৰ হাঁহ মাংস অলপ লৈ লৈছোঁ কি আছে বেঙেনা ভাজি মাছ ফ্ৰাই এটো কি চাটনি পেটু ভাজি বেটি খাইছা বেটি কৈ দিয়া খাইছা এটো ঔটেঙা মাছ ঔটেঙা আৰু মাছ
এভৰিৱান এটা আবেলি হ'ল আৰু আবেলি আজি বতৰটো বেলেগ ভাল মানে বহুতে ভাল আৰু বতাহ মাৰিলে কিন্তু বৰষুণহে নিদিলে ঠাণ্ডা কৰিলে অলপ গা পা ধুই আজৰি হ'লোঁ আৰু অকণমান পদূলিলৈ আহিছোঁ বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাওঁ ইমান ধুনীয়া হৈ আছে আবেলিৰ পৰিৱেশটো বহুতেই ভাল লাগে বহুত ভাল লাগে আৰু এই দূৰত দেখিছেনে সেইখন চৰাইদেউ পাহাৰ হয় অলপ দেখুৱাইছিলোঁ জুম কৰি মই অলপ নৰসিংহ পাত ছিঙি লওঁ নৰসিংহ পাত মানে চাটনিৰ কাৰণেও লাগিব আৰু আজি ভাবিছোঁ ম'ম' খাম সেইকাৰণে মই নৰসিংহ পাত ছিঙি লওঁ আৰু বাহঁতি আছে ভিতৰতে বেটি শুই আছে এতিয়া ম'ম' বনাবলৈ ব্ৰইলাৰ মাংস লৈছোঁ অলপমান তাকে কুকাৰত দি লৈছোঁ বইল কৰি ল'ব লাগিব তাৰ লগত পিঁয়াজ দিম পিঁয়াজ দি আৰু নিমখ দিম এইকেইটা দিয়ে চিটি দিয়াই ল'ম এতিয়া যিহেতুকে লকডাউন সেইকাৰণে ঘৰতে বস্তুবিলাক বনাই খাই ভাল লাগে বাহিৰৰ বস্তুবিলাক খোৱাটো ভাল কথা নহয় সেইকাৰণে ঘৰতে যিমান পাৰি বনাই খুৱাই ভাল আৰু আনফালে বায়ে ময়দা সানিছে ময়দাত বিশেষ একো দিয়া নাই অকল নিমখ অকণমান দিছে আৰু গৰম পানী দি তাই মঠিব এতিয়া আৰু অলপ সৰহকৈ মঠিছে কাৰণ আমি মানুহ কেইবাটাও আছোঁ ম'ম' বনাবলৈ প্ৰিপেৰেশ্যন হৈ আছে এফালে ময়দা সানি আছে এফালে আমাৰ জানু ৰৈ আছে কেমেৰামেন বেটি উঠিলে আৰু এয়া দদৈ লৈ আছে নাহুন এইফালে শুন মানুহ উঠিয়া উঠিয়া এইজনী আমাৰ বেটি এইফালে ময়দা সানিও হৈ গৈছে আৰু আটা মঠা লেখীয়া বেছি টান কৰিব নালাগে অলপ কোমলকৈ ৰাখিব লাগে এতিয়া ডৌটো মাৰি হৈ গৈছে অলপ সময় ঢাকি ৰাখিব ৰেষ্টিং টাইম তাৰ আৰু অলপ সময় আধা ঘণ্টাৰ পিছত এতিয়া বায়ে জোখত লাডু কৰি অলপ ডাঙৰকৈ কৰিছে লাডু কৰি দিছে আৰু বেলি ল'ব আটাইখিনি সৰু সৰুকৈ কাটিং নকৰে আৰু একেবাৰে পুৰিৰ দৰে সৰু কৰি লৈছে আৰু একেবাৰে বেলি দিছে এনেকৈ আটাইখিনি লাডু বেলি ল'ব তাৰপিছত আমি ম'ম' বনাবলৈ ষ্টাৰ্ট কৰিম এতিয়া ম'ম' বনাবলৈ মানে মাজৰ যিখিনি মছলা মানে মাংসখিনি সেইখিনি আমি মেৰিনেট কৰি ল'ব লাগিব মেৰিনেট মানে কি তাত হালধি দিছোঁ ৰেড চিলি জিৰা ধনিয়া আপোনালোকে যি মছলা খায় তাকে দিব পাৰিব আৰু নিমখ সোৱাদ অনুসৰি আৰু পিঁয়াজখিনি চপাৰত চপ কৰি লোৱা হৈছে আৰু সেইখিনি দি ভালদৰে মঠি লোৱা হ'ব আপোনালোকে ইচ্ছা কৰিলে বিলাহী দিব পাৰে তাৰ লগত কিন্তু মই দিয়া নাই মই মানে আমি আৰু একেলগে বনাইছোঁ আৰু তাৰ লগতে মই চুপো বনাইছিলোঁ ম'মৰ চুপ যিখিনি ম'ম' মানে মাংস বইল কৰিছিলোঁ সেই মাংস বইল কৰা পানীখিনিতে মই নৰসিংহ পাত জালুক অলপ আৰু আদা নহৰু দি চিটি দিয়াই লৈছিলোঁ এতিয়া ম'ম' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ জানুৱে বনাইছে আৰু মই বনাইছোঁ মই এনেই মানে এটা বনাই চাইছিলোঁ আৰু কিন্তু মোৰ ম'ম' গৈ কিবাই হৈ থাকিলে বনাবই নাজানিলোঁ মানে মই ষ্টাইলটো দিব নাজানিলোঁ কিন্তু জানুৱে ধুনীয়াকৈ বনালে চাবচোন ইমান ধুনীয়া হ'ল এনেকৈ গোটেইখিনি ম'ম' বনাই ল'ম এতিয়া পটাপট কৰি জানুৱে আটাইখিনি ম'ম' বনাই গৈছে আৰু মই প্লেটখন ধৰি দিছোঁ এতিয়া সোনকালে আমি গেছত দিম
এইটো চচ আৰু এখন চালনী আৰু এটা লৈছোঁ এইটো এনেকৈ ঢাকি দিবৰ কাৰণে এতিয়া পানী গৰম হৈছে চালনী ভৰাই থোৱা আছে আৰু এইফালে আছে আমাৰ চুপ এতিয়া মম'খিনি চালনীৰ ওপৰত দি দিম এটা এটাকৈ চাব যাতে ইটোৱে ইটোৰ গাত লগ লাগি নাযায় আৰু দিয়াৰ পাছত এতিয়া সেই ঢাকি দিম যাতে হাৱা ওলাই নাযায় আৰু অলপ সময় পিছত দেখিছেনে ম'ম' কালাৰ চেঞ্জ হৈ আহিছে এতিয়া হৈ যাব আমাৰ ম'ম' আৰু অলপ সময় পিছত এটা ভাঙি চাইছোঁ হৈছে কি নাই এয়া হৈ গৈছে ম'ম' কেনেকুৱা হৈছে ৰিভিউটো দিয়া বঢ়িয়া ভাল আছে ম'ম' নাখায় নি এইটো পাৰ্টে খাব লাগিব এতিয়া মই টেষ্ট কৰি চাব লৈছোঁ ম'ম' মজা আছে খাবলৈ বহুত ভাল হৈছিলে আৰু লগতে চুপৰ জ্বলা মানে বহুত ভাল হৈছিলে খাবলৈ ঘৰত ট্ৰাই কৰি চাব এনেকৈ বহুত ভাল লাগে বজাৰত কিনি খোৱাতকৈ এতিয়া ঘৰতে এনেকৈ বনাই খোৱা বহুত ভাল আজিলৈ আহিছোঁ বাই বাই